এয়া হৈছে দৰং জিলাৰ পাটিদৰঙত অৱস্থিত শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ। এইটো এটা অতি পৌৰাণিক মন্দিৰ আৰু এই মন্দিৰটো আনুমানিক 1581 চনত কোচ ৰজা ৰঘুৰায়ে প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। এই মন্দিৰ মূলতঃ মহাদেৱ শিৱ আৰু দেৱী দুৰ্গাৰ পূজা আৰাধনা কৰা হয়। তদুপৰি এই মন্দিৰটোত বাসন্তী পূজা আৰু জগদ্ধাত্ৰী পূজাও কৰা হয় বুলি মন্দিৰৰ পূজাৰী তেওঁ আমাক জানিবলৈ দিয়ে।